Hi guys, welcome to our YouTube channel Assam Rocks New Look. So guys, আজি Sunday বুলি অলপ নতুন প্ল্যান কৰিলোঁ ভাবিলোঁ এবাৰ মা মনসা মন্দিৰলৈ যাম এইটো বেছি দূৰ নহয় বাৰু ৰুক্মিণী গাঁৱত তো আটাইকেইটা যাবলৈ ৰেডি হৈছোঁ বলক মন্দিৰৰ পৰা কিছুমান দৃশ্য আপোনালোকক দেখুৱাম চেয়াৰ ৰেডি হ'ল অৰ্চু ৰেডি হৈ বহি আছে सब रेडी है एकदम क्या और सब रेडी है वही है क्या चलो फाइनली আমি আহি মাৰ মন্দিৰৰ ওচৰ পাই গ'লোহি এয়া চব পৰিৱেশটো কিমান ধুনীয়া যে মা মনসা এয়া চাওক ৰাজহাঁহ এইবিলাক হাঁহ ইয়াতে চব ধুনীয়াকৈ চৰি থাকে এইফালে আপোনাৰ আকৌ এয়া আমাৰ পোৱালিকেইটাৰ উৎপাত আৰম্ভ হ'লেই এখেত ইয়াৰে পুৰোহিত হয় আৰু এজন আছে ভিতৰত যে মা মনসা মাৰ মন্দিৰত আমি প্ৰায়ে আহোঁ বহু বছৰৰ পৰা আহিয়ে আছোঁ এতিয়া বাৰু বহুতখিনি ডেভেলপ হৈ গ'ল মন্দিৰটো এয়া মন্দিৰৰ ভোগ মানে আমাৰ ফালৰ পৰা আজি ভোগ প্ৰদান কৰিছোঁ ইয়াতে চাকি ধূপবিলাক চব ইয়াতে জ্বলোৱা হয় মন্দিৰৰ সেইটো মন্দিৰৰ ভিতৰত একচুৱেলি ধূপ জ্বলাব নিদিয়ে ইয়াতে গোটেইখিনি জ্বলোৱা হয় সেয়া আমাৰ গেটৰ পোৱালি উৎপাত এইফালে আমি গোটেইকেইটা ইহঁতক প্ৰসাদৰ যোগাৰ কৰিব দি আমি ইয়াতে অকণমান এনেই বহি দিছোঁ এয়া আমাৰ মিছেজতে প্ৰসাদৰ যোগাৰ কৰি আছে বহুত ঠাণ্ডা পৰিৱেশ মানে ইমান গৰমতো নহয় এই মন্দিৰটোত গ'লে বহুত ভাল লাগে